দীঘলীয়া সময় জাতীয় সংগঠনৰ সংগ্ৰামৰ লগত জড়িত আছিলোঁ বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত আছিলোঁ বিভিন্ন সমস্যাবিলাক অধ্যয়ন কৰাত ময়ো জড়িত আছিলোঁ আৰু সেই কাৰণে বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীক মই বহুত ওচৰৰ পৰা পাইছোঁ এই জনগোষ্ঠীবিলাকৰ দুখ বেদনা আশা আকাংক্ষা এই জনগোষ্ঠীবিলাকৰ বিভিন্ন সমস্যাবিলাক মই বহুত ওচৰৰ পৰা পাইছোঁ আৰু উপলব্ধি কৰিব পাৰিছোঁ যি সময়ত আমাৰ সংগ্ৰাম হ'ল এই সংগ্ৰামৰ সময়ত বিভিন্ন জনগোষ্ঠীয়ে সহায় কৰিলে যেতিয়া বড়োলেণ্ড সংগ্ৰাম হৈছিল ইয়াত বড়োলেণ্ড অঞ্চলত বসবাস কৰা গুৰখাসকল কোচ ৰাজবংশীসকল সান্থালীসকল বেংগলীসকল মাইনৰিটিসকল ক্ষুদ্ৰসকল ইয়াৰ ৰাভা গাৰো যিমান জনগোষ্ঠী আছে সকলো এই সংগ্ৰামটো সমৰ্থন কৰিছিল আৰু তেতিয়া আমি বুজিবলৈ পাৰিছিলোঁ ভাৰত স্বাধীন হোৱাৰ এই দীঘলীয়া সময়ত ভাৰতৰ সংবিধান 1950 চনত গৃহীত হোৱাৰ পিছতো বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ সক্ষম হোৱা নাছিল 2020 চনত বিশেষকৈ বড়োলেণ্ডত যেতিয়া শান্তি চুক্তি হ'ল ইয়াৰ আগত ইউজি ব্ৰহ্ম ডাঙৰীয়াই UPPL দলটো গঠন কৰি এটা UPPL মডেল অফ পলিটিক্স UPPL মডেলৰ ৰাজনীতি আৰম্ভ কৰিলে এই UPPL মডেলৰ ৰাজনীতি এই 5টা ডিস্ট্ৰিক্ট এই সময়ত 4টা ডিস্ট্ৰিক্ট আছিল এতিয়া 5টা ডিস্ট্ৰিক্ট 10টা সাব ডিভিজন আমাৰ 18টা সাৰ্কেল ইয়াত বসবাস কৰা 35 লাখ জনগণক আজিৰ বিভাজনমুখী এটা সময়ত জাতি জনগোষ্ঠীৰ মাজৰ এটা বিভাজন হৈ থকা পৰিবেশত ট্ৰাষ্ট ডিফিজিট যেটো বিশ্বাস নোহোৱা হৈছে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মাজত বিশ্বাস হেৰাই যোৱা সময়ত অস্ত্ৰ শস্ত্ৰৰ বিভিন্ন জনজননীৰ পিছত হত্যা হিংসা গোষ্ঠীগত সংঘৰ্ষৰ পিছত ইউজি ব্ৰহ্ম ডাঙৰীয়া এটা মডেল বনালে যে এই বড়োলেণ্ডখন এদিন নহয় এদিন এনেকা বড়োলেণ্ড গঢ়িব লাগিব যি নেকি ভাৰতৰ আটাইতকৈ শান্তিৰ অঞ্চল হ'ব লাগিব যি অঞ্চলত প্ৰত্যেকটো ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী হলেও ইয়াত নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব পাৰিব লাগিব আৰু সেই উদ্দেশ্য লৈ কাম কৰি 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত আজি আমি নতুন এটা পৰিবেশ পালো